Hi guys, good morning. Welcome to my new video. আজি আমি যাম কোচবিহাৰ ৰাজবাৰী চাবলৈ আৰু ৰাজবাৰী চাই পেলাই আমি যাম মধুপুৰ সত্ৰলৈ আৰু এই জাৰ্নিটো ষ্টাৰ্ট হ'ব ৰাতিপুৱা 8টাৰ পৰা আৰু এতিয়া 7টা বাজিছে মই প্ৰায় 6টা মানত উঠিলো আৰু উঠি পেলাই গা পা ধুলো আৰু এতিয়া ৰেডি হৈ আছো ৰেডি টু হলো কিন্তু ব্ৰেকফাষ্ট নকৰিবলৈ কৈছে কাৰণ ৰুমত বনাবলৈ অসুবিধা হ'ব 8টা বজাত যাম সো আমাৰ সময় নাই গতিকে এতিয়া ওলাই যাব লাগিব সকলোৱে কলিগ ৰেডি হৈ আছে আমি প্ৰায় 6 জন মান আছো 6 জন মান মিলি পেলাই আমি যাম কোচবিহাৰ ৰাজবাৰী চাবলৈ ট্ৰাইপড লৈ একদম ব্লগিং কৰিম বুলি আহিছে একদম হিৰো লাগিছে মিছিং হিৰো লাগিছে চাওকে হি মোৰ ভিডিও লৈ আছে মই তাৰ ভিডিও লৈ আছে চাওকচোন এয়া গাড়ী আহি পেলাই ৰখি আছে আমাক আমি উল্টা পিনেহে আহিলো এয়া আমাৰ হোমাক সেটপিছৰ ভিডিও কৰাত লাগিল আমি ৰাস্তাত আছো এয়া এতিয়া গাড়ীত পাম্প চেক কৰিব তার হাওয়াই নাই হি হাওয়া কারবার করে হাওয়াই নাই তার এয়া আমাৰ মিলি স্যাৰ হি ট্ৰিপত গৈ আছে কিন্তু হেণ্ডিমেনৰ কাম কৰি আছে মই সব কাম পাৰো দে দ্যাটস দ্য স্পিরিট এটা ভালো লাগিছে হাই আলাকুৰা পাল হলো কিন্তু ইয়াতে আমি ভাল হোটেল এখন পোৱা নাই ব্ৰেকফাষ্ট কৰিবলৈ আমি বিচাৰি আছো গাড়ীখন লাহে লাহে গৈ আছে বৰ্ডাৰ পালো এতিয়া কিন্তু হোটেলখন নাপালো কাৰণে কি হৈছে সবৰে বেটাৰি ডাউন তো কথা ক'বলৈ মানে এনাৰ্জি নাইকিয়া নোহোৱা নিচিনা হৈছে আৰু কাৰণ ভাবিছো খাই বৈ লৈ তাৰ পিছত আৰম্ভ কৰিম আৰু কিন্তু আমি এক্সাইটেড জাৰ্নিটো কাৰণে বহুত এক্সাইটেড খানাটো পোৱা নাই ব্ৰেকফাষ্টটো পালেই হ'ল দুখনমান পুৰি পালেও মানে চলি যাব কিন্তু পাব লাগে আৰু একাপ চাহ আৰু দুখন পুৰি বাছ বহুত দূৰ আহি হোটেলত পালোহি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে পানী আছে যে সেইকাৰণে এতিয়াহে আমাৰ পিকি বাইদেউৰ ভাল লাগিছে এতিয়াহে মনটো ভাল লাগিছে মানে চবৰে মুখত হাঁহি এতিয়া এয়া আমি মধুপুৰৰ গেটটো পালো মধুপুৰ সত্ৰৰ আৰু ফাইনেলি আমি পালো আহি এতিয়া নামিম গাড়ীৰ পৰা আৰু লগতে এখন বিয়াৰ বাছ এখন আছে এখন দুখন আছে তো আমি ইয়াতে আহিছো কিন্তু আজি বিয়া খাবলৈ পাম নামাতা বিয়া নামাতা বিয়া বিন বোলাই মেহমান হৈ আহিছো খাব পাওঁ নাপাওঁ নাজানো চাবতো পাম য়েছ খোৱাটো পিছৰ কথা চাব পাম মধুপুৰৰ গেট আপোনালোকে চাইছে আৰু এইটো এয়া হ'ল মধুপুৰ হোমাক সেটপিছৰ ভিডিও কৰাত লাগি আছে তেওঁ এইটো হ'ল আমি অহা স্কৰপিঅ ইয়াতে আমাৰ মিলি ছাৰে চেণ্ডেল জোতা খুলি আছে সেয়া চাওক আমি এতিয়া ভিতৰত সোমাম এয়া আমি সোমালোঁ এতিয়া সত্ৰত এয়া ইয়াতে কীৰ্তন ঘৰ আছে এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ধাম এইটো হ'ল মধুপুৰ সত্ৰ আমি ফাইনেলি ইয়াত পালোহি আমি সত্ৰৰ ভিতৰত সোমালোঁ আৰু ভিতৰত সোমাই পেলাই আমি সেৱা কৰিলোঁ আৰু এয়া আমি চাই আছোঁ খুব সুন্দৰ পৰিৱেশ ইয়াতে খুব ভাল লাগিছে এইটো হৈছে কীৰ্তন ঘৰ আপোনালোকে দেখা পাইছে আৰু ইয়াত খুব মানুহ আহিছে দূৰ দূৰণিৰ পৰা গাড়ীত আহিছে বাছত আহিছে এয়া আমাৰ মিলি ছাৰে ভিডিঅ' কৰি আছে ইয়াতে একদম অনুচাক লৈ পেলাই ভিডিঅ' কৰি আছে ব্লগ কৰি আছে তেওঁ ইউটিউবত দিব আৰু গাই আছে গাই বান্ধি থৈছে গাই আৰু ইয়াত আছে জলাশয় পুখুৰী সৰু পুখুৰী আছে এয়া বজাৰ মধুপুৰ সত্ৰৰ মাৰ্কেট এয়া ইয়াতে ফটোবোৰ পাব বেগবোৰ পাব ইয়াতে
বেগ ধুনীয়া ধুনীয়া বেগ আছে আপোনালোকে ইয়াতে আহিলে বজাৰ কৰিব পাৰিব বেগবোৰ আছে ধুনীয়াকৈ এয়া আমাৰ বাইদেৱে কিবা কিবি লৈ আছে এয়া আমাৰ মিলিয়ে ফটো কিনি আছে ইয়াতে চাওক সেইটো সেইটো ভালে সেইটো লোৱা ইমান ফটোবোৰ গেলে ইমান ফটোবোৰ নালাগে ধুনীয়াকৈ সেইটো লোৱা মধুপুৰ সত্ৰ আৰু শংকৰদেৱৰ হেৰি চাওক ইয়াতে কিনিবলৈতো বহুত বস্তু আছে কিন্তু পইচাৰ অভাৱত কিনিব নোৱাৰি এয়া বাইদেৱে বহুত বস্তু লৈছে আছোঁ তো আমি এয়াকে ক'ব বিচাৰিছিলোঁ যে যদিও আমি ৱেষ্ট বেংগলত আছোঁ আমি ইয়াতে পূৰা শুদ্ধ অসমীয়া ভাষা শুনিছোঁ ইনফেক্ট সৰু সৰু ল'ৰা দুটা মানে বিহু গীতো গাই আছিল তাৰপিছত আপোনালোকে দূৰৰ যাত্ৰীবিলাক যে আহে সত্ৰ ভ্ৰমণ কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে থকাৰ ব্যৱস্থা আছে এই মানে থকা খোৱাৰ সকলো ব্যৱস্থা আছে তাৰপিছত বেক চাইডে এটা নতুন বিল্ডিং বনাই থকা হৈছে যিহেতু এইটো অলপ পুৰণা হৈছে গতিকে ইয়াতে আহি আপোনালোকে একো অসুবিধা নাপাব সকলো থকা খোৱাৰ ব্যৱস্থা আছে আহিব চাব খুবেই ধুনীয়া ঠাই এয়া হ'ল বুঢ়া জয়ানন্দ আতৈ ঘৰ এয়া হ'ল ইয়াতে লিখা আছে প্ৰণামী বাক্স এইটো বন্ধন মুকুটৰ ভেটি আৰু ইয়াতে বিভিন্ন দাতাসমূহৰ নাম দি আছে আপোনালোকে ইয়াতে চাব পাৰিছে ধুনীয়াকৈ এইটো হ'ল যাত্ৰীগৃহ জয়গুৰু শংকৰ যাত্ৰীগৃহ ইয়াতে লিখা আছে ইয়াতে যাত্ৰীসমূহ আহি পেলাই ইয়াতে বহিব পাৰিব এয়া হ'ল ধুনীয়া ঠাই আমি মধুপুৰ সত্ৰৰ পিছফালে আহিছোঁ আৰু ইয়াত আপোনালোকে চাইছে ধুনীয়া এটা পৰিৱেশ নমস্কাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠগামী স্থান মধুপুৰ সত্ৰ মহাৰাজ নৰনাৰায়ণ চিলাৰাই যেতিয়া কোচ ৰাজ্য শাসন কৰিছিলে তেওঁলোকৰ ৰাজত্বকালত মহাপুৰুষ শংকৰদেৱ কোচ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি পাটবাউসীতে 18 বছৰ আছিলে তেওঁ তাতে থাকি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে শেষ কালত চিলাৰায়ে ইয়াতে সত্ৰ পাতি দিছিলে মহাৰাজ নৰনাৰায়ণ চিলাৰায়ে ইয়াতে সত্ৰ পাতি দিছিলে 500 বছৰ আগতে তেওঁলোকেই প্ৰতিষ্ঠা কৰা এয়া মধুপুৰ সত্ৰ মহাপুৰুষ শংকৰদেৱ শেষকালত ইয়াতে বৈকুণ্ঠগামী হয় মহাৰাজ নৰনাৰায়ণ ৰজাই গুৰুজনৰ ওচৰত শৰণ বিচাৰিছিলে গুৰুজনে কৈছিল যে মহাৰাজ ৰাতিটো ঈশ্বৰে ভালে ৰাখিলে পুৱাবেলা আহি মই আপোনাক শৰণ দিম এই বুলি কৈ আহিলে আহি ভকতসকলক ক'লে যে মোৰ দেহা ভাল নহয় মই বৈকুণ্ঠত যাওঁ নেকি তোমালোকে হৰি কীৰ্তন কৰা এই বুলি কৈ তেওঁ এনেকৈ পূব মুৱাকৈ বহিলে এইটো ভকতসকল আহিলে পশ্চিমফালে সেৱা কৰে গুৰুজন পূব মুৱাকৈ বহি মালা জপ কৰি আছিলে এনেতে আধা ৰাতি তেওঁ বৈকুণ্ঠত গ'ল পিছত মহাৰাজ নৰনাৰায়ণ চিলাৰাই বোলে গুৰুজন যেফালে মুখকৈ বহি বৈকুণ্ঠত গ'ল গুৰুগৃহৰ সন্মুখখন সেইফালেই কৰা হওক সেইকাৰণে সেইটো উদ্দেশ্যতে গুৰুগৃহটো এনেকৈ পূব মুৱাকৈ বনাইছে আৰু ভকতসকলে আহি পশ্চিমফালে সেৱা কৰে এয়া হ'ল গুৰুজনৰ বৈকুণ্ঠগামী স্থান মধুপুৰ সত্ৰ পিছত মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ দেশ ইয়াৰ পৰা 12 কিলোমিটাৰ আঁতৰত কাকতকোটা তোৰছা নদীৰ কিনাৰতে কাকতকোটা নামৰ এখন থান আছিলে সেই তাতে গুৰুজনক খৰি দিছিলে খৰি দিয়াৰ পিছত তেওঁ চিতা ভস্ম ধূলি এনেকুৱা পিতলৰ কলহত ভৰাই আনি এই গুৰুগৃহৰ মানে য'ত তেওঁৰ থকা বাহা আছিলে মন্দিৰটো য'ত আছে এতিয়া বৰ্তমান তাতে তেওঁৰ খেৰৰ আছিলে গুৰুগৃহটো এই গুৰুগৃহৰ ভিতৰত সেই কলহটো ৰাখা আছে
তাৰে ওপৰতে পিছত 1964 চনত এই মন্দিৰটো বনাইছে গুৰুগৃহটি আকৌ পুনৰ নতুনকৈ পকাকৈ ডাঙৰকৈ বনাইছে 1564 এইটো মন্দিৰটো 1568 চনত তেওঁ বৈকুণ্ঠগামী হৈছে মহাপুৰুষ শংকৰদেৱ কিন্তু মন্দিৰটো নিৰ্মাণ কৰিছে 1964 চনত 1964 চনত অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা পাঞ্জাবৰ ৰাজ্যপাল আছিলে সেই সময়ত মহেন্দ্ৰ মোহন চৌধুৰী আৰু লাষ্ট ৰজা আছিলে জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ আৰু সেই সময়ত বেংগলৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল চন্দ্ৰ সেন 1964 চনত এইবিলাক কাম আৰম্ভ কৰিছে 68 চনত বাবু উদ্বোধন কৰিছে 4 বছৰ লাগিছে এটা এয়া আৰু এই উদ্বোধনী অনুষ্ঠানত এওঁলোক সকলো উপস্থিত আছিল বেংগলৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আৰু কোচ ৰজা জগদ্দীপেন্দ্ৰ ভূপ বাহাদুৰ মহেন্দ্ৰ মোহন চৌধুৰী আৰু বেলেগ গণ্যমান্য ব্যক্তিও আছিলে উদ্বোধনী অনুষ্ঠানত এই গুৰুঘৰটোত ইয়াতে আপোনাৰ মধুপুৰ সত্ৰৰ মানে ওচৰে পাজৰে আপোনাৰ অসমীয়া গাঁও আছে ন আছে অসমৰ আমাৰ সত্ৰৰ আশে পাশে আমাৰ কোচ ৰাজবংশী মানুহ ইয়াতে বহুত ভকত হৈছে ওচৰত বৰ্তমান আগতে বহুত আছিলে গুৰুজনে ইয়াত কিয় ৰৈ গ'ল ইয়াতে কোচ মানুহৰ সেৱা ভকতিত তেওঁ ইয়াতে ৰৈ গ'ল গতিকে এই কাৰণে তেওঁ ইয়াতে বহুত আৰুতো বহুত ঠাই আছিলে বহুত ঠাইত তেওঁ বহুত জেগাত যাই বৈকুণ্ঠগামী হ'ব পাৰিলে হয় এইখিনি তেওঁ বাছি লৈছে ইয়াৰে মানুহৰ ভক্তি সেৱা ভকতি দেখি তেওঁ ইয়াতে বান্ধ খাই গ'ল ইয়াতে ৰৈ গ'ল আৰু ইয়াতে শেষত বৈকুণ্ঠগামী হ'ল তে এতিয়া সেই বৰ্তমান 30 ঘৰমান আছে আমাৰ সত্ৰৰ লগত জড়িত তেওঁলোকৰ ঘৰত গুৰু আসন স্থাপনা আছে বেলেগ দেৱ দেৱী পূজা পাতল নকৰে অকল গুৰুজনৰ শাস্ত্ৰ গুণমালা প্ৰতিষ্ঠা কৰি চাকি বন্তি লগাই এনেকৈ হৰি কীৰ্তন কৰি চলিছে মানে অসমৰ পৰা যদি আপোনাৰ ইয়াত আপোনাৰ মধুপুৰ সত্ৰ যদি চাবলৈ আহে তেতিয়া যদি ৰাতি থাকিব বিচাৰে থকা ব্যৱস্থা আছে বাৰু অসমৰ যিকোনো ঠাইৰ পৰা আহি ইয়াতে সকলো ব্যৱস্থা কৰিছে অসম চৰকাৰৰ ইয়াত যিমান ঘৰ দুৱাৰ আছে গোটেইখিনি অসম চৰকাৰে বনাই দিয়ে আৰু অসমৰ প্ৰত্যেক মুখ্যমন্ত্ৰী ইয়ালৈ আহিছে কিবা না কিবা এটা অনুদান দিছে সৰ্বানন্দ সোণোৱাল চাহাব আহিছিল 17 চনৰ 17 ডিচেম্বৰত আৰু হেমন্ত বিশ্ব শৰ্মা চাহেব আহিব তেওঁ আহিম বুলি কৈছে আৰু ইতিমধ্যে তেওঁ মধুপুৰ সত্ৰৰ উন্নয়নৰ কাৰণে 35 কোটি টকা আগবঢ়াইছে এইখিনি আৰম্ভ হ'লে বৰ মানে আৰু সুবিধা হ'ব ভক্তসকল আৰু কোনো অসুবিধা নাপায় ইয়াতে আপোনাৰ নাম কীৰ্তন হয় নাম কীৰ্তন বা মহাপুৰুষ শংকৰদেৱ গুৰু ঘৰত থাকিছিল আৰু সেইফালে কীৰ্তন ঘৰ এভাগ আছে এয়া ছয়কুৰি ভকত আছিলে গুৰুজনৰ লগত তে ছয়কুৰি ভকতৰ সৈতে তেওঁ কীৰ্তন ঘৰ তাতে 14 প্ৰসংগ কৰিছে 3 টাইম ৰাতিপুৱা 8টা মানত হয় আবেলি 3টাত হয় আকৌ 6টা বজাত সন্ধ্যা নৃত্য প্ৰসংগ হয় আকৌ আইসকলৰ নাম 4টা বজাত সদায় হয় আমাৰ 3 প্ৰসংগই 14 প্ৰসংগত আৰ্হিত পৰে কিন্তু আইসকলৰ নামো হয় সদায় 4 টাইম হয় আইসকলৰ নাম লৈ 4 টাইম প্ৰসংগ হয় আৰু প্ৰতি দেওবাৰ ভাগৱত পাঠ হয় ওচৰৰ ভক্তসকল আহে অংশগ্ৰহণ কৰে আজি আমি আহিলোঁ মধুপুৰ সত্ৰ আহি বিৰাটেই ভাল লাগিলে ঠাইখন একদম অসমত থকাৰ নিচিনা লাগিছে যদিও ৱেষ্ট বেংগল হয় আৰু ইয়াতে আহি পেলাই আমি অসমীয়া মানে অসমৰ মানুহ লগ পালোঁ তাৰপিছত তেওঁলোকৰ গোটেই নীতি নিয়মখিনি জানিলোঁ তাৰপিছত ঠাইখন চালোঁ কৰিলোঁ ভাল লাগিলে বাকী সকলো আহিব পাৰে ইয়াতে থকা খোৱাৰ যিহেতু ইমান সুন্দৰ ব্যৱস্থা আছে দূৰণিবতীয়া যাত্ৰীসকল আহিও ইয়াত থাকিব পাৰে আৰু ধুনীয়া থকাৰ ব্যৱস্থা আছে আৰু সকলোৱে আহক আশা কৰোঁ আৰু মধুপুৰ সত্ৰৰ এই পৰিৱেশ উপভোগ কৰক